পোয়েট্রি শুনিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। নমস্কাৰ, মই নৱজিত আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। আজিৰ শিৰোনাম হৈছে হেঁপাহ। বৰ হেঁপাহ জোনবাইৰ পূৰ্ণিমা নিশা আইৰ কোলাত শুই সাধু শুনিবলৈ, ভাল লগা ভাৱৰ প্ৰেমবোৰ জানিবলৈ, নীলা খামৰ চিঠিৰ সপোনবোৰলৈ মোৰ বৰ হেঁপাহ। তাইৰ নামৰ ছোৱালীজনী বা কোন? আজি আইক তাইৰ কথা সুধিম আৰু তাইক লৈ কবিতা লিখিম। তাইক নেদেখাকৈ, তাইক নজনাকৈ এতিয়া মই সুখী। হেঁপাহ মাথো এটাই, তাইৰ সৈতে ৰেলৰ আলিত বহি কথা পাতিম, তাইৰ জেতুকা বোলোৱা হাতত চুমা দিম আৰু তাইৰ কোলাত শুই আইৰ কথা কম, আইৰ সেই সঁচা সঁচা লগা সাধুবোৰৰ কথা। আইৰ মুখত তোমাৰ প্ৰতিচ্ছবিৰ কথা, তুমি যেন আহিবা অচিন চিনাকি হ'বলৈ, মোৰ চকুত চকুতৈ সপোন ৰচিবলৈ। তুমি কোন দেশৰ অচিন চিনাকি, হঠাতেই আহিলা অনেক ৰং সানি দিলা। এতিয়া কোনো নাই, তুমিও নাই। আইৰ মৃত্যু হ'ল, মৃত্যুৰ কোলাত ময়ো টোপনি গ'লো সমগ্ৰতাৰে। বৰ হেঁপাহ পুৱাৰ সূৰ্যৰ পোহৰত তোমাৰ সতে চকুত চকুত হৈ ৰং সানিবলৈ, তোমাৰ কোলাত শুই মৃত্যু হ'বলৈ মোৰ বৰ হেঁপাহ, মোৰ বৰ হেঁপাহ। আজি শিৰোনাম অন্ত পৰিল। আকৌ এটা নতুন শিৰোনামেৰে পুনৰ লগ পাম। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।